এটা আমি নতুন অনুষ্ঠান এটা আমি আগবাঢ়িব খুজিছোঁ দৰাচলতে আমাৰ অসমীয়া কবিতা দেখা পাইছোঁ মানে লাহে লাহে নোহোৱা হ'ব ধৰিছে গতিকে এটা পৰিকল্পনা কৰিলোঁ যে আমাৰ অসমীয়া কবিতাবিলাক যেতিয়া আমি ৰেকৰ্ডিং কৰোঁ আপোনালোকে জানে চাগে যে আমি পাইনো গীটাৰ এইবোৰ ইউজ কৰি সদায় আমি ৰেকৰ্ডিং কৰোঁ কিন্তু মই ভাবিছোঁ যে আমাৰ অসমীয়া মানুহ যিহেতু আমি অসমীয়া হয় আমাৰ অসমীয়া ইনষ্ট্ৰুমেণ্ট ইউজ কৰি কবিতা হ'ব নোৱাৰেনে এটা ভক্তিমূলক কবিতা আৰু এনেকুৱা অন্যান্য বাৰু আজি কেইটামান কবিতা আনিছোঁ শুনিব আপোনালোকে ভাল পাব প্ৰথম কবিতাৰ লগত এটা মুখাৰ মিল আছে আমি পাৱে পৰি হৰিৰে সদায় আৰম্ভ কৰোঁ আমাৰ অসমীয়া এইটো নিয়ম আৰু পাৱে পৰি হৰি এটা মোৰ কবিতাও হয় আৰু এই কবিতাৰে মই আৰম্ভ কৰিম পাৱে পৰি হৰি কৰো কাতৰি প্ৰাণ ৰাখিবি অসমীয়াই আই অসমী তোৰ চকুলোৰে বৈছে ব্ৰহ্মপুত্ৰৰ সুত কিমান সহ্য কৰিবি সন্তানৰ মাজত হিংসা কপটকতা জানো আই মই জানো তই দুখ কৰিছ চিৰ নমস্য সন্তানক লৈ গুৰুজনাৰ পথ কিছু কঠিন কিন্তু তাতো আছে এক আনন্দ আধ্যাত্মিকতা আৰু তেওঁৰো আছিল কিছু সতৰো বুজিছো আই ভাগৰ লাগিছে তোৰ কিন্তু তোক যে কোনো বুজিকে নাপায় মই ক'লে কি কৰিম আই শংকৰদেৱক কান্দিলে হয় আজিৰ পৰিস্থিতি দেখি হে হৰি উদ্ধাৰ কৰা মোৰ আইক ভাতৃক দেখুৱা শুদ্ধ পথ উদ্ধাৰ কৰা অসমীয়া নামৰ জাতীয় সত্তাক সেয়া কোষা ধৰিছো পাৱে পৰি হৰি কৰো কাতৰি প্ৰাণ ৰাখিবি মোৰ আৰম্ভণি এতিয়া আমাৰ মাজত জুবিনদা নাই জুবিনদাৰ শিকক লৈ বহুতৰ দুখ প্ৰকাশ আমিতো সংগীতটো আমি মায়াবিনীৰে আৰম্ভ কৰিছোঁ কিন্তু কবিতাতটো মায়াবিনী সংগীত খুৱাব নোৱাৰে গতিকে তেখেতৰ বাবে দুটা কবিতা প্ৰস্তুত কৰিছোঁ প্ৰথম কবিতাটো হৈছে কাঞ্চনজংঘাৰ আলাপ ভাইহঁত বন্ধু কি চাইছা মোৰ মূৰ্তি কি ভাবিছা মোৰ শক্তি আৰে মইতো আছো চাৰিওফালে ধুমুহা হয় মোৰ কণ্ঠই হৈ গ'ল প্ৰজন্মৰ পৰা প্ৰজন্মলৈ এটি যন্ত্ৰ আৰু মৃত্যুৰ মূল মন্ত্ৰ নাভাবিবা মই নাই মই আছো নৱপ্ৰজন্মলৈ বাট চাই এনে নৱপ্ৰজন্ম যি সৃষ্টি কৰিব পাৰে কলিক সম্পূৰ্ণ ধ্বংস নাভাবিবা মই আচলতে হয় কম মই আগতে কৈছিলো আজিও কম মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মই মুক্ত মই এই কাঞ্চনজংঘা নাজানো আপোনালোকে কেনে পাইছে তথাপি এতিয়া মই চাইছো কিছু মা বসীয়া কিছু আইতা বসীয়া মানুহ আছে কবিতা শুনি আছে ইমান শুদ্ধ ভাষাটো চবে নুবুজিব পাৰে লিখিত সকলো বুজি নাপায় এইটো সঁচা কথা কিন্তু আমি আমাৰ কামৰূপীয়া কবিতা কেতিয়াবা ব্যৱহাৰ কৰিব পাৰোঁ যিহেতু আমাৰ ইয়াৰে ভাষা হয় আমি সদায় খাচু গেছু চলছো বুলিয়ে কথা কওঁ স্বাভাৱিক গতিকে তেনেকুৱা ভাষাৰ আমি এটা কবিতা আমি প্ৰকাশ কৰিব পাৰোঁ আৰু সেই হিচাপত মোৰ এটা কবিতা মাই সাধাৰণ মোৰ টকাও নাই তথাপি এই বেপাৰী মহাক দেখা পালি কোনো বেপাৰী মন যায় মায়ে অনেক টাকা দেখা পালি রেস্টুরেন্ট খুলবা মন যায় কিন্তু মোর ওই বিষ্ণু নাই
আচলতে কি জানা ভাই ভগৱানে আমাক ব্ৰেইনটো ঠিকে দিছে আমিহে ব্যৱহাৰ কৰিব পৰা নাই আৰু পাৰোঁনো কেনেকৈ তোক এৰি মোৰ দূৰত থাকিব যি মন নাই মায়ে মহে যেনেকৈ কামৰে তাতকৈ বেছি কামৰে মায়া মহে এইবিলাক অকাল কমেডি নহ'লে তয়ে চোন কান্দি কিন্তু কবি মোৰ চলি মোৰ কাৰণে এতিয়া কৰিব অ' মাই মোৰ আৰ্মিত চাকৰি লাগছে ভাই এটা মাৰছোন মই শত্ৰু হাতত মৰলি তইতো তাৰৰ কান্দি মই একবাৰ কবি মোৰ চলি মৰা নাই শ্বহীদ হৈছি তাকো ৰাসৰ মূৰে মূৰি সময়ত সেইকাৰণে আহিবা নলাগো পাই বাৰু মাই মোৰ ঘুমটি লাগছে তয়ো ঘুম খালি নাপাৰবি ইটো মোৰ কবিতা নহয় এতিয়া মোৰ শেষ এতিয়া আচৰিত কথা কি জানা এইটো মানে এনে কথা এনেতো জীয়াই থাকিলে চব কৰিব মন যায় মন্দিৰে সপা মুখা আশা হৈ যায় আৰু দুটা কবিতা আছে এতিয়া জুবিনদাৰ নামত আৰু এটা জুবিনদা মই কৈছোঁ তোৰ বাবে মোৰ জয়যাত্ৰা অব্যাহত থাকে এছা ধুনৰ শব্দ আৰম্ভ বিহুৰা কৰা কোন সেয়া গগনাৰ শব্দ তই গুচি গলি মোক ৰাজৰ সম্পত্তি কৰিলে তোৰ নাম লৈ নাম ধৰিছে কোনোবাই জুবিনদা সৰগত মোৰ স্থান নাই তথাপি সৰগ এখন সজাব চেষ্টা কৰিম বাৰু নামডাল আহিছে পিছত কথা কম তই বিশ্ৰাম ল মই সদাবোৰ কবিতা আগবঢ়া আগত আপোনাৰ লগত এটা কথা কওঁ আপোনাৰ চাগে দেখিছে এইপিনে এখন পোষ্টাৰখন ধুনীয়াকৈ লগোৱা আছে সাংস্কৃতিক যুৱ সেনানী অসম বুলি আচলতে সাংস্কৃতিক যুৱ সেনানী অসম নতুনকৈ জন্ম হোৱা গুৰেশ্বৰৰ এটা দল এই দলটোৰ মুখ্য উদ্দেশ্য হ'ল আমাৰ হেৰাই যোৱা সকলো লোক সংস্কৃতিবোৰ ধৰি ৰখা আপোনালোকে জানে যে আমাৰ বহু সংস্কৃতি নোহোৱা হৈ গৈছে আমাৰ সৰু ল'ৰা ছোৱালী বহু দেখাই নাই এই হিচাপে আৰম্ভ হৈছে অসম সাংস্কৃতিক যুৱ সেনানী আৰু 4 ডিচেম্বৰত অৰ্থাৎ আগত মাহৰ পূৰ্ণিমাত মহোৎসৱৰ লগতে অসমৰ বিভিন্ন লোকোৎসৱ তাত দেখুওৱা হ'ব বিশেষকৈ ওজাপালিৰ পৰা আৰম্ভ কৰি সেই হেতুকে এই প্ৰচেষ্টাটোৰ লগত অব্যাহত ৰাখি মই এটা কবিতা ইয়ালৈ লৈ আহিছোঁ আৰু এইটো আজি অনুষ্ঠানটোৰ মোৰ অন্তিম কবিতা হ'ব আৰু কবিতা খেৰ নাম হ'ল হেল্ল' মডাৰ্ণ অসমীয়া হেল্ল' মডাৰ্ণ অসমীয়া বিহুতে বঢ়িয়া বিহুৱে তোৰ প্ৰাণ বিহু যদি গুচি যায় কেনেকৈ থাকিব তোৰ মান সন্মান জীৱনটো জানো বিহু ক'ত পাতে তোমাৰ বিহু ইনষ্টাত নে ফেচবুকত কিহেৰে উদযাপন আইফোনেৰে নে ৰিলেৰে বিহু হৈ থাকিব দিয়া মডাৰ্ণ অসমীয়া নহ'লে বিহুৱে আৰম্ভ কৰিব ধ্বংসৰ লীলা ভগৱান কৃষ্ণলৈ ধন্যবাদ দাপৰতে ভাৰত ভূমি এৰি দিলে নহ'লে কান্দিলে হয় ভাৰত ৰাষ্ট্ৰৰ আধুনিকতা শাস্ত্ৰ দেখি শংকৰদেৱলৈ ধন্যবাদ সময়মতে চকুমনি দিলে নহ'লে চিঞৰি চিঞৰি ক'লে হয় এয়া নহয় মোৰ জাতি যাৰ গাত গুণ নাই অসমীয়া কৃষ্টি
আৰু অসমে কৈছে কোন সাৱধান মনৰ অসমীয়া সাৱধান মই হোৱা নাই দুখীয়া চাহ চাহ কমা দৌৰি আহিছে মোৰ ল'ৰা বোপাহঁত মোৰ বাবে বিহুকেই ধৰা ধন্যবাদ এয়া আমাৰ সৰু প্ৰচেষ্টা এয়া আমি প্ৰথম আৰু যাত্ৰা কৰিছোঁহে আৰু এই যাত্ৰাত এয়া কৰিছিলোঁ আমাৰ প্ৰথমখন মঞ্চ আশা কৰিছোঁ আপোনালোকৰ ভাল লাগিছে আৰু আশীৰ্বাদ দিব সকলোৱে বিনম্ৰ অনুৰোধ আমাৰ মাজত কাপপাত কৰি যিটো পৰিৱেশন উপস্থাপন কৰিলে আমি আমাৰ স্থানীয় যুৱক পংকজ ৰাজবংশীলৈ আমি অশেষ ধন্যবাদ লগতে তেওঁৰ সহযোগী শিল্পীলৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতৰ যি নৱ প্ৰয়াস তেখেতে ভৱিষ্যতলৈ আগুৱাই যাওক তাৰ কাৰণে আমি কামনা কৰিছোঁ ইয়াৰ পিছতে আমি আমাৰ আজিৰ যি বিশেষ অনুষ্ঠান বয়োজ্যেষ্ঠ নাগৰিকৰ গীতৰ শৰাই এই অনুষ্ঠানলৈ আমি মঞ্চলৈ আহ্বান জনাম আমাৰ গণেশ্বৰৰ স্থানীয় শিল্পী মাননীয় প্ৰফুল্ল লহকৰ ডাঙৰীয়া তেখেত আমাৰ মাজত উপস্থিত আছেই গতিকে আমি তেখেতৰ গীত পৰিৱেশন কৰাৰ কাৰণে আহ্বান জনাম লগতে আমাৰ বাদ্যযন্ত্ৰীসকলক তেওঁলোকৰ বাদ্যযন্ত্ৰসমূহ সাজু কৰি ৰখাৰ কাৰণে আহ্বান জনাইছোঁ প্ৰফুল্ল লহকৰ ডাঙৰীয়াৰ পিছতে আমি আমাৰ মাজলৈ আমন্ত্ৰণ জনাম সোণবৰ বৰুৱা আমাৰ সাহিত্য জগতৰ খুবেই পৰিচিত ব্যক্তি লোকশ্ৰী উপাধিৰে সন্মানিত হোৱা আমাৰ গণেশ্বৰৰ বিশিষ্ট ব্যক্তি সোণবৰ বৰুৱাৰ ডাঙৰীয়াৰ গীত শুনিম তাৰপিছতে আমাৰ কেইবাজনো আমাৰ সমাজৰ পৰা হেৰাই যাব খোজা খুব সুন্দৰ শিল্পী আমাৰ মাজত আছে গতিকে আমি গণেশ্বৰ আঞ্চলিক ৰাগ মহোৎসৱে এটি বিশেষ